हेलो फ्रेंड्स, घरলৈ বুলি মই ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে দাদা আৰু ভিনদেউ, মই খিৰিকী কাষত বহি লৈছোঁ। ক'ৰবাত গ'লে মই বাছেই হওক ট্ৰেইনতে হওক মানে খিৰিকী কাষত বহি ভাল পাওঁ। আৰু এইফালে আপোনালোকক চাহ বাগিচাৰ এটা সুন্দৰ ভিউ আপোনালোকক দেখাইছোঁ। আৰু কি জানেনে ৰাইজ, মানে ট্ৰেইনত জাৰ্ণি কৰিলে একদমেই বৰিং নালাগে। আৰু ট্ৰেইনত যে কি দেখা পায় আৰু কিমান যে বেপাৰী আহে, বাপৰে কি ক'ম আৰু। এয়া চাওকচোন। আৰু এইফালে চাওক ৰাইজ, এইফালে এজন অন্ধ শিল্পী আহিছে আৰু অন্ধ শিল্পীজনীয়ে ইমান ধুনীয়াকৈ গান গাইছে, কি ক'ম আৰু অন্ধজনে মানে গান গাই মানে পইচা খুজিছে, কোনোবাই দিছে কোনোবাই দিয়া নাই। গতিকে ট্ৰেইনখনত কি দেখা নাপাব আপুনি। ৰাইজ, ট্ৰেইনত জাৰ্ণি কৰিলে একদমেই মানে বৰ নালাগে। আপোনাৰ ইয়াতে খোৱাৰ পৰা মানে মিউজিকৰ পৰা চব পাব ইয়াতে। আৰু ইয়াতে ট্ৰেইনখন অলপ সময়ৰ কাৰণে ৰখাই থৈছিলে, এতিয়া লাহে লাহে যাব আৰম্ভ কৰিছে। আৰু এইফালে কিনকিনীয়া বৰষুণো দিছে, একদম ভালেই লাগিছে, বতৰটো ঠাণ্ডা হৈছে। আৰু ফাইনেলি আমি পাই গ'লোঁ আমাৰ গন্তব্যস্থান ৰঙিয়া। আৰু এইফালে ভিনদেউৱে বেগটো লৈ আগে গৈ আছে আৰু মই পিছে। আৰু এয়া ৰঙিয়া প্লেটফৰ্মৰ ভিউটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ।